জাতি ধর্ম নাই, তার কোনো দেশ বিদেশ নাই। অবহেলা কৰে যি কৰোণা সি বিয়পা, নিজৰ দেহত বীজাণু লৈ আনকো দিবা নে সামাজিক দূৰত্ব মাৰি মহামাৰী ৰুধিবা। ফূৰ্তি পাৰ্টি আড্ডাইৰি কিছুদিন ঘৰতে থাকা সোমাই, স্বাস্থ্য খাদ্য নিত্য সেৱিক প্ৰতিপলে শলাগত দিয়া সৰাই। পাৰ হৈ এই ধুমুহা নতুন পৃথিৱী গঢ়িম, ভাইৰাছৰ শিকলি সজাগতাৰে ছিঙিম। পাৰ হৈ এই ধুমুহা নতুন পৃথিৱী গঢ়িম, ভাইৰাছৰ শিকলি সজাগতাৰে ছিঙিম। এই কৰোণা মহামাৰীৰ ত্ৰাসৰ সময়ত চৰকাৰে দিয়া নীতি নিয়মসমূহ আমি সকলোৱে মানি নিজে সজাগ সচেতন হৈ থাকি সামাজিক দূৰত্ব অৱলম্বন কৰি আমি এই মহামাৰী ৰোধ কৰোঁ। আহক সকলো ঘৰতে থাকক, সুৰক্ষিত হৈ থাকক। ধন্যবাদ।